মঞ্চৰ আঁৰৰ চকুলো। ভ্ৰাম্যমাণ থিয়েটাৰৰ জগতখন বৰ আচৰিত। ইয়াত পোহৰৰ তলত থকা মানুহবোৰৰ আচল জীৱনটো প্ৰায়ে অন্ধকাৰত ডুব গৈ থাকে। তেনে এজন অভিনেতা আছিল গুণ বৰুৱা। থিয়েটাৰৰ সৰু বৰ সকলোৱে তেওঁক গুণা বুলি মাতিছিল। যোৱা ২০ বছৰে তেওঁ ভ্ৰাম্যমাণৰ মঞ্চত হাঁহি কান্দোনৰ মেলা পাতি আহিছে। গুণা থকা নাটকত দৰ্শকে গিৰ্জনি মাৰি হাঁহে। আকৌ গুণাই কান্দিলে সমগ্ৰ থিয়েটাৰৰ পেণ্ডেল নিমাত হৈ পৰে। কিন্তু এইবাৰৰ নাট্যবৰ্ষটো গুণাৰ বাবে অলপ বেলেগ আছিল। এইবাৰ সি মাধৱদেৱ থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ হৈছিল। নাট্যবৰ্ষ আৰম্ভ হোৱাৰ এমাহৰ পিছতেই গুণাৰ একমাত্ৰ ১২ বছৰীয়া পুত্ৰ মন দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ খবৰ আহে। গুণাৰ ভৰিৰ তলৰ মাটি খহি পৰিল। চিকিৎসাৰ বাবে বহুত পইচাৰ প্ৰয়োজন। থিয়েটাৰৰ প্ৰযোজকে তাক কিছু টকা আগধন হিচাপে দিলে, কিন্তু চৰ্ত আছিল এটাই, গুণা, তুমি নাটক এৰি মাজতে যাব নোৱাৰিবা। টিকট বিক্ৰী হৈ গৈছে। দৰ্শকে তোমাক চাবলৈ আহে। তুমি অবিহনে থিয়েটাৰ নহ'ব। পুত্ৰৰ জীৱন ৰক্ষাৰ বাবে গুণাই দিন ৰাতি একাকাৰ কৰি অভিনয় কৰিব। সি বুকুত একুৰা জুই লৈ মঞ্চত দৰ্শকক পঢ়ুৱাই আছিল। প্ৰতিটো শ্ব' শেষ হোৱাৰ পিছত মেকআপ ৰুমলৈ গৈ সি সৰু ল'ৰাৰ দৰে ফেকুৰি কান্দিছিল আৰু ফোনত পত্নীৰ পৰা পুত্ৰৰ খবৰ লৈছিল। ডিচেম্বৰ মাহৰ এক ঠাণ্ডা নিশাত উজনি অসমৰ এখন সৰু চহৰত থিয়েটাৰৰ প্ৰদৰ্শন চলি আছিল। সিদিনা নাটকখন আছিল এখন অতি আৱেগিক নাটক, য'ত গুণাই এজন অসহায় পিতৃৰ চৰিত্ৰত অভিনয় কৰিছিল, যাৰ সন্তানৰ মৃত্যু হয়। ঠিক ৰাতি ৯ বজাত গুণাই মঞ্চত উঠিবলৈ মেকআপ লৈ সাজু হৈছে। তেনেতে ঘৰৰ পৰা ফোনটো আহিল। পত্নীৰ হিয়া ভগা কান্দোনৰ শব্দ ভাহি আহিল। হেৰি, আমাৰ মন আমাক এৰি গুচি গ'ল। সি আৰু চকু মেলা নাই। গুণাৰ হাতৰ পৰা মোবাইলটো খহি পৰিল। তাৰ চকুৰ পৰা ধাৰাসাৰ চকুলো বৈ আহিল, যাৰ বাবে চকুৰ মেকআপখিনি ধুই গ'ল। সি চিঞৰি কান্দিব খুজিছিল, কিন্তু ঠিক সেই সময়তে মেনেজাৰে আহি ক'লে, গুণাদা, আপোনাৰ এণ্ট্ৰি, অডিয়েঞ্চ সাজু, ডাইলগ পৰিছে, সোনকাল কৰক। প্ৰযোজকে দৌৰি আহি গুণাৰ অৱস্থা দেখি ক'লে, গুণা, মই বুজিছোঁ তুমি সৰ্বস্ব হেৰুৱালা, কিন্তু বাহিৰত ৫,০০০ দৰ্শক বহি আছে। তুমি নগ'লে আজি থিয়েটাৰ বন্ধ হৈ যাব। আমাৰ মৰণ হ'ব। গুণাই চকুৰ পানীখিনি মচি পেলালে। সি নিজৰ মৃত পুত্ৰৰ মুখখন চকুৰ আগত ৰাখিয়েই মঞ্চত প্ৰৱেশ কৰিলে। সিদিনা নাটকৰ দৃশ্য আছিল মৃত পুত্ৰৰ দেহাটোক কোলাত লৈ পিতৃৰ ক্ৰন্দন। মঞ্চত যেতিয়া গুণাই কান্দিবলৈ আৰম্ভ কৰিলে, সেই কান্দোনত কোনো কৃত্ৰিমতা নাছিল। সি বুকুত হাত চপৰিয়াই চিঞৰি চিঞৰি কান্দিছিল। সি নাটৰ চৰিত্ৰটোৰ বাবে কন্দা নাছিল। সি কান্দিছিল নিজৰ মৃত পুত্ৰ মনৰ বাবে। তাৰ চকুৰ পানী, তাৰ চিঞৰত সমগ্ৰ পেণ্ডেল স্তব্ধ হৈ পৰিল। সন্মুখত বহি থকা হাজাৰ হাজাৰ দৰ্শকৰ চকু চলচলীয়া হৈ পৰিল। বহুতৰে হিয়া ভাঙি কান্দোন ওলাই আহিল। মানুহে ভাবিলে, উফ, গুণাই কি জীৱন্ত অভিনয় কৰিছে। নাটক শেষ হ'ল, পৰ্দা পৰিল। দৰ্শকৰ হাত চাপৰিৰে থিয়েটাৰৰ শিলডল ভাঙি পৰিল। সকলোৱে চিঞৰি আছিল, গুণা বৰুৱা জিন্দাবাদ, কি অভিনয়। হাত চাপৰিৰ শব্দৰ মাজতেই গুণা মঞ্চৰ ওপৰতে ঢলি পৰিল। সহ অভিনেতাবোৰ দৌৰি আহিল। গোটেই থিয়েটাৰৰ কৰ্মচাৰী তাত জমা হ'ল। গুণাই আধা মেল খাই থকা চকুৰে ওপৰলৈ চালে। তাৰ ওঠত এটা কৰুণ হাঁহি বিৰিঙি উঠিল। সি থিয় হৈ থকা প্ৰযোজকজনলৈ চাই অতি দুৰ্বল মাতেৰে ক'লে, ছাৰ, আপোনাৰ থিয়েটাৰৰ সন্মান বাচিল ন। দৰ্শকে বহুত হাত চাপৰি বজালে। এতিয়া মই মোৰ সোণটোৰ ওচৰলৈ যাওঁ। সি মোৰ বাবে ৰৈ আছে। কথাখিনি কৈয়েই গুণা অচেতন হৈ পৰিল। মেকআপ ৰুমৰ একোণত থকা লাইটৰ পোহৰত তেতিয়াও গুণাৰ চকুৰ কাষেৰে বৈ অহা চকুলোখিনিয়ে জিলিকি আছিল।
বাহিৰত তেতিয়াও দৰ্শকে গুণাৰ নামত জয়ধ্বনি দি আছিল, কিন্তু কোনেও জনা নাছিল যে সেই জয়ধ্বনি শুনা মানুহজনৰ পৃথিৱীখন ইতিমধ্যে ধ্বংস হৈ গৈছিল। অভিনেতাবোৰ কেৱল কাঁচৰ পুতলা নহয়, তেওঁলোকৰো তেজমঙহৰ এটা বুকুত যন্ত্ৰণা কঢ়িওৱা হৃদয় থাকে, যি হাজাৰ কষ্টৰ পিছতো কেৱল আমাক মনোৰঞ্জন দিবলৈ হাঁহি আৰু কান্দোনৰ অভিনয় কৰি যায়। আজিৰ এই আৱেগিক কাহিনীটো শুনি আপোনাৰ বাৰু কেনে লাগিল? কমেণ্ট কৰি আমাক নিশ্চয় জনাব। আগলৈও এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।